হেল্ল' সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম কৰিছোঁ। আৰু ইফালে আজি আছে মাহীৰ ছোৱালী মানে মোৰ ভণ্টিৰ তুলনি বিয়াৰ 4দিনীয়া গা ধোৱা। তাতে এয়া আমদালি গাঁঠি আছে। আমদানি গাঁঠি দুৱাৰ মুখত যে আৰে, দুৱাৰ মুখত আৰিবৰ কাৰণে গাঁঠি থকা হৈছে। গাঁঠি দিব জনা নাই, তাকে মানে কৈ আছোঁ আৰু সেইটো তাইক গাঁঠিটো হোৱা নাই কাৰণে মানে কৈ থকা হৈছিলে আমি। এফালে আমদানি গাঁঠি দেহি উৰুলিটো কিন্তু মই দিছোঁ দেই, উৰুলি। এফালে ভিতৰতো এটা দিছে। এফালে চাহৰ যোগান কৰিছে আৰু এইফালে গাঁৱৰ ছোৱালীবোৰ আহি পিনে ৰেডি হ'ল। এয়া কইনা থিয় হৈ আছে আৰু গা ধুবলৈ যাবৰ কাৰণে। পিনে গাঁৱৰ ছোৱালীবোৰ বহি আছে, সকলো আহি ৰেডি হৈ আছে। আৰু ইয়াত অকণমানি দুজনী আছে, খুব খেলিছে সিহঁতে। এইপিনে হ'ল কইনা গা ধুওৱা, মানে এইপিনে কইনা গা ধুওৱাগৰাকী ঘাই মাক বুলি কোৱা হয়। এইফালে দুলনি লৈ কইনালৈ ওলাই আহিলে। অকণমানিজনীয়ে যিহেতু দুলনিটো দাঙিব পৰা নাই, সেইকাৰণে আকৌ এগৰাকীয়ে ধৰি দিব লগা হৈছে। এইফালে পানী ছটিয়াইছে, এইফালে আহি বাহিৰৰ পালেহি, কইনাক গা ধুৱাবৰ কাৰণে আনিছে। আপোনালোকৰ ফালে বাৰু এনেকুৱাকৈ নিয়ম কৰেনে? এইফালে আইসকলো আহি বহিছে। এইফালে কইনা গা ধুৱাবৰ কাৰণে পানী ঠিক কৰা হৈছে, এইফালে বেৰি ঠিক কৰা হৈছে। এইফালে কইনা আহি আছে, মই আগত আহিলোঁ। এইফালে বেৰিৰ তলত এনেকৈ ঘূৰাই কইনাগৰাকী, তাৰপিছত বেৰিৰ তলত ভৰাব। অকলে দাঙিব পাৰিব, অকলে দাঙিব পৰাকৈ ধৰি আছে। নহয়, তাই দাঙি পিনি আনিব পাৰিব। ইমানটো যে খোজকাঢ়ি আহিব কাৰণে তাই বলে ন বুলি কাপোৰ এটা লাগিব তলত। প্ৰিয়দৰ্শিনী তাতে ৰৈ দিয়া। এইবাৰ যত নালাগে সেইটো ভাল হ'ব। এইফালে কইনা নোওৱা পৰ্ব আৰম্ভ হৈ গ'ল, মানে কইনা গা ধোৱা। এফালে বায়েকে গা ধুৱাই আছে আৰু।
থাকিলে টাইমটো নাজনা যে বেছিকৈ লাগে। কথাটো দুকলে দিয়া মাহ হালধি দি নোৱাইছে। একো নাই মেখেলাখন নালাগে। তুমি ভিডিঅ' কৰিছা বুলি নাই কোৱা মোবাইলটো ৰ'দত বেয়া ইফালে আইসকলৰ সমাজত বহালে আৰু সেৱা কৰি মানে আইসকলক খাব দিয়া হ'ল প্ৰসাদ। আৰু এইফালে গাভৰু ছোৱালী, গাঁৱৰ গাভৰু ছোৱালীসকলৰ লগত পিঠাগুড়ি আৰু কল এনেকৈ দি খাব দিয়া হ'ল।